দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান অসমৰ ৭মখন ৰাষ্ট্ৰীয় উদ্যান। বৰ্তমান অসমত ৭খন ৰাষ্ট্ৰীয় উদ্যান আছে। ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি অসম ভাৰতৰ ভিতৰত তৃতীয় স্থানত আছে। প্ৰথম মধ্যপ্ৰদেশ আৰু দ্বিতীয় আন্দামান নিকোবৰ। দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানখন অসমৰ তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ মাজত অৱস্থিত। দিহিং পাটকাইৰ মাজেৰে দিহিং নদী আৰু ইয়াৰ কাষত পাটকাই পৰ্বত আছে। সেইবাবেই এইখনক দিহিং পাটকাই নামেৰে জনা যায়। এই উদ্যানখনে 234.26 বৰ্গ কিলোমিটাৰ বৰ্ষাৰণ্য আৱৰি আছে। 575 বৰ্গ কিলোমিটাৰ বৰ্ষাৰণ্য অঞ্চলটো তিনিচুকীয়া, ডিব্ৰুগড় আৰু শিৱসাগৰ জিলা আগুৰি আছে। এই বৰ্ষাৰণ্যৰ 234.26 বৰ্গ কিলোমিটাৰ অঞ্চলহে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত অন্তৰ্ভুক্ত। 2004 চনৰ 13 জুন তাৰিখে দিহিং পাটকাইক ৱাইল্ডলাইফ চেঞ্চুৰী হিচাপে ঘোষণা কৰে। অসম চৰকাৰে 2020 চনৰ 23 ডিচেম্বৰত এই ৱাইল্ডলাইফ চেঞ্চুৰীখনক ৰাষ্ট্ৰীয় উদ্যানলৈ পদোন্নতি কৰে। অসম চৰকাৰৰ বন বিভাগে 2021 চনৰ 9 জুন তাৰিখে এই ৰাষ্ট্ৰীয় উদ্যানখনক সম্পূৰ্ণৰূপে ৰাষ্ট্ৰীয় উদ্যানৰূপে স্বীকৃতি দিয়ে। দিহিং পাটকাইক এমাজন অৱ দ্য ইষ্ট বুলি জনা যায়। দিহিং পাটকাই বনৰীয়া হাতীৰ বাবে বিখ্যাত। দিহিং পাটকাইত আটাইতকৈ বেছি হাতী পোৱা যায়। ইয়াত 310 প্ৰজাতিৰ পখিলা, 47 প্ৰজাতিৰ সৰীসৃপ আৰু স্তন্যপায়ী প্ৰাণী পোৱা যায়। ইয়াৰ ভিতৰত বাঘ, হলক গিবন আৰু নাহৰফুটুকী বাঘ প্ৰধান।